ফ্ৰেণ্ডছ, মানৱ সমাজ সৃষ্টিৰ পাছৰ পৰাই সমাজত বহু ধৰণৰ জনবিশ্বাসে বাল হৈছিল আৰু এই বিশ্বাসে সমাজত সৃষ্টি কৰিছিল উৎসৱ পাৰ্বণৰ। সমাজত এনেকুৱা কিছুমান উৎসৱ আছিল যিবোৰ অত্যন্ত ভয়ানক বা আচৰিত ধৰণৰ আছিল। লাহে লাহে সভ্যতাৰ বিকাশৰ বাবে এই উৎসৱবোৰ নোহোৱা হৈ যাব ধৰে। কিন্তু ফ্ৰেণ্ডছ, আমাৰ আজিৰ সমাজতো কিছুমান আচৰিত আৰু ভয় লগা উৎসৱ পাৰ্বণ বা অনুষ্ঠান প্ৰচলিত হৈ আছে, যিবোৰৰ বিষয়ে হয়তো বহুতে নাজানে। আজি আমি পৃথিৱীৰ এনেকুৱা কেইটিমান বিচিত্ৰ উৎসৱৰ বিষয়ে জানিম। বন্ধুসকল, প্ৰথমতে আমাৰ ভাৰততে প্ৰচলিত এটি পৰম্পৰাৰ বিষয়ে জানো আহক। এইটো অনুষ্ঠান মূলতঃ মহাৰাষ্ট্ৰৰ চলাপুৰ আৰু কৰ্ণাটকৰ নাগৰালা গাঁৱত পতা হয়। এই পৰম্পৰা প্ৰায় 700 বছৰ ধৰি আজি পৰ্যন্ত চলি আছে। এই অনুষ্ঠানত নকৈ জন্ম হোৱা ল'ৰা ছোৱালীক প্ৰায় 30 ফুট ওপৰৰ পৰা পেলাই দিয়া হয়। তলত 7-8জন মান মানুহে কেঁচুৱাটো কেটচ কৰে ব্লেংকেটৰ সহায়ত। বন্ধুসকল, এই দৃশ্য দেখিবলৈ বৰ ভয় লগা হয়। এই পৰ্ব কৰাৰ আঁৰত বিশ্বাস আছে যে এনেকুৱা কৰিলে সন্তানটো দীৰ্ঘায়ু হয় আৰু লগতে লাকি হয় আৰু জীৱনত সিহঁতে কোনো কষ্ট নাপায়। মহাৰাষ্ট্ৰৰ লগতে অইন বহু ঠাইত বিভিন্ন সন্থাই এই অনুষ্ঠানৰ বিপক্ষে থিয় দিছিল। বাট ফ্ৰেণ্ডছ, আজিলৈকে কোনো শুভফল লাভ কৰা হোৱা নাই। বন্ধুসকল, পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছি এনেকুৱা আচৰিত ধৰণৰ পৰম্পৰা থকা এখন দেশ হৈছে ইণ্ডোনেছিয়া। ইয়াত প্ৰচলিত উৎসৱৰ ভিতৰত আটাইতকৈ আচৰিত আৰু আচহুৱা ধৰণৰ পৰম্পৰাটো হৈছে মৃত ব্যক্তিৰ লগত সময় অতিবাহিত কৰাটো। এই অনুষ্ঠান ইণ্ডোনেছিয়াৰ টৰাজা নামৰ জনগোষ্ঠীৰ দ্বাৰা পালন কৰা হয়। টৰাজা লোকসকলে মৃত ব্যক্তিক পুৰি বা পুতি নেপেলায়, তাৰ সলনি সেইবোৰ মামিফাই কৰি থয়। এনেকৈ সংৰক্ষিত কৰি ৰখাৰ এটাই উদ্দেশ্য, পাছত সেই বডিৰ লগত অনুষ্ঠান সম্পন্ন কৰা। ইজিপচিয়ানসকলৰ দৰে এই লোকসকলেও বিশ্বাস কৰিছিল যে মৃত্যুৰ পাছতো দেহত আত্মা থাকে। টৰাজা লোকসকলৰ এই অনুষ্ঠানটোৰ নাম হৈছে মেনেনে আৰু প্ৰতি বছৰে আগষ্ট মাহত এই উৎসৱটো পালন কৰা হয়। সেইদিনা সমাধিৰ পৰা কফিন বাহিৰ কৰা হয় আৰু তাৰ পিছত মৃতদেহটো ভালকৈ পৰিষ্কাৰ কৰি নতুন কাপোৰ পিন্ধাই দিয়া হয়। পৰিয়ালৰ দূৰত থকা সদস্যও সেইদিনা আহি উপস্থিত হয় আৰু মৃতদেহৰ সৈতে চেলফি লয়। বন্ধুসকল, শেষ পৰ্যায় হিচাপে মৃতদেহটো পুনৰাই কফিনত ভৰাই লগত বিভিন্ন উপহাৰ দি কবৰস্থ কৰা হয়। স্পেইনৰ পেম্পলোনা আৰু ভেলেন্সিয়া নামৰ ঠাইত এইবিধ উৎসৱ প্ৰতি বছৰে জুলাই মাহত অনুষ্ঠিত কৰা হয়। এই অনুষ্ঠানত 2000 মানুহে অংশ লয় আৰু অংশ লয় 10টি মান ষাঁড় গৰু। পূৰ্বতে অংশ লোৱা মানুহবোৰ এক প্ৰকাৰ ঠেক ৰাস্তাত ৰখা হয় আৰু সেই সময়তে এৰি দিয়া হয় 10টা খঙাল প্ৰকৃতিৰ ষাঁড় গৰু আৰু খেল আৰম্ভ। প্ৰায় আধা মাইল পৰ্যন্ত এই দৌৰ চলি থাকে। দেখাত বৰ ভয় লগা এই খেলত বহুতে আঘাতপ্ৰাপ্ত হয়। যোৱা 13 বছৰে এই খেলত কিন্তু আঘাত হোৱাৰ বাহিৰে কোনো প্ৰতিযোগীৰ মৃত্যু হোৱা নাছিল। বাট ফ্ৰেণ্ডছ, এইবাৰ ভেলেন্সিয়াত অনুষ্ঠিত হোৱা এই অনুষ্ঠানত 6জন প্ৰতিযোগী বেয়াকৈ আঘাতপ্ৰাপ্ত হয় আৰু ইয়াৰে 3জনৰ মৃত্যু হোৱা বুলিও খবৰ পোৱা গৈছে। বন্ধুসকল, অনবেচিৰা ফেষ্টিভেল জাপানত প্ৰায় 1200 বছৰ আগৰ পৰাই চলি আহিছে। জাপানৰ নাগনো জিলাত অনুষ্ঠিত কৰা এই অনুষ্ঠান বৰ বিপজ্জনক হয়। 3000 লোকে অংশ লোৱা এই অনুষ্ঠানত বহু প্ৰকাণ্ড গছৰ টুকুৰা পাহাৰৰ পৰা বগৰাই দিয়া হয় আৰু এই গছত প্ৰতিযোগীবোৰ বহি লয়, নিজকে গছৰ লগত বৰ্তাই ৰখাৰ চেষ্টা কৰে। এই প্ৰতিযোগিতা ইমানেই ভয়ানক যে বহু প্ৰতিযোগীৰ মৃত্যু হৈ গৈছে। এই অনবেচিৰা উৎসৱৰ দ্বাৰা জাপানী লোকে নিজকে শক্তিশালী ৰূপত দাঙি ধৰাৰ চেষ্টা কৰে। ফ্ৰেণ্ডছ, খ্ৰীষ্টমাছ পৃথিৱীৰ প্ৰায় সকলো দেশতে পালন কৰা হয়, কিন্তু পেৰুৰ কুচক জনজাতিৰ লোকসকলে এই খ্ৰীষ্টমাছত এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰে। এই অনুষ্ঠানত অংশ লোৱাসকলে আৰম্ভ কৰে মাৰামাৰি, বাট কেৱল ঘুচিয়াই ঘুচিয়ে। এই খেলত ডেকা বুঢ়া তিৰোতা আনকি সৰু ল'ৰা ছোৱালীয়েও অংশ লয়। এই লোকসকলৰ বিশ্বাস যে এই অনুষ্ঠানে মানুহৰ মাজত মিলাপ্ৰীতিৰ ভাৱ গঢ়ি তোলে।